সুপ্ৰভাত বন্ধুসকল, আপোনালোক সকলোকে মোৰ এটা নতুন ব্লগ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত এভাগী সকাম পতা হৈছে, মানে আমাৰ বছৰেকীয়া সকাম। আমাৰ ঘৰত বছৰৰ মূৰত এটা নামপাল কৰা হয় আৰু তাৰে আজি শুভ দিনটো পৰিছে। সেইকাৰণে ৰাতিপুৱাই ওলাই মেলি আজৰি হৈ আছোঁ। আহিব আৰু এতিয়া ভকত। কিন্তু মোৰহে স্বাস্থ্যটো অলপ ভাল নহয়, মানে মাতটো অলপ বেয়া আহিছে, আপোনালোকে ইগন'ৰ কৰিব। তাৰ কাৰণে মই এটা কাম কৰিব লৈছোঁ। এইটো কি চিনি পাইছেনে? এইটো ইয়াতে উল্টা আহিছে। এইটো হৈছে অট্ৰিভিন অক্সি ফাষ্ট ৰিলিফ। মানে যেতিয়া মানুহৰ পানী লাগি নাক চাক বন্ধ হৈ থাকে, তেতিয়া এইটো দি দিলে একদম ফাষ্ট ৰিলিফ পোৱা যায়। মই আৰু এইটোকে ব্যৱহাৰ কৰোঁ, কাৰণ নাকটো বন্ধ হৈ থাকিলে বৰ বেয়া হয়, উশাহ ল'বলৈও বহুত কষ্ট হয়, নহয়নে? সেইকাৰণে মই এতিয়া এইটো দিম আৰু বাহিৰলৈ ওলাই যাম। এইপিনে আমাৰ মোক মই শুৱাই দিলোঁৱেই। তাই আৰামত শুই আছে। তাই এতিয়া অলপ সময় শুব। ঠিক আছে, নহ'লে মই আজি দেখুৱাই যাম আপোনালোকক কোনে কি কৰে, আমাৰ ঘৰত কেনেকৈ সকাম ভাগি পতা হয়। আপোনালোকে মোৰ ব্লগটো শেষলৈকে চাই যাব দেই। আৰু যদিহে ভাল লাগে মোৰ চেনেলটো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আপোনালোকক এতিয়ালৈ এৰিছোঁ, আকৌ পাছত লগ পাম। বাই বাই। কান্দিবাহোন। চোৱাচোন কি এইজনী কোন বাৰু? এজনী কোন বাৰু? আমাৰ দেহা হয় নাই বাৰু এজনী? আমাৰ দেহাজনী এজনী উঠিলে। তাই নুঠে বুলি ভাবিছিলোঁ মই যাব লওঁতেই তাই উঠিলে। এনেকৈ ৰুমৰ ভিতৰতে সোমাই ভাল নালাগে, তথাপিও উপায় নাই আৰু কি কৰিম। দেহা মানুহ কেলৈ নুহুলা? এইপিনে চাই দিয়াচোন, চাই দিয়া। এইপিনে চাই দিয়াচোন। তুমি দুষ্ট কৰিছা আজি, তুমি দুষ্ট কৰিছা। ইয়া চোৱা, এই আখলত জুই জ্বলিছে আৰু এইপিনে আমাৰ মামায়ে বনাইছে, মামাৰ ৰান্ধনি আজি। এইপিনে বৰ্তাও ৰান্ধনি। এয়া সকলো কাটি মেলি ৰেডি কৰি থোৱা আছে, পুৰা শাক পাচলি দেখিছে কিমান ধুনীয়াকৈ থৈছে চব। এইবিলাক উদঙাই মই নেদেখুৱাওঁ আৰু পাছত দেখাম। হেল্ল' ফ্ৰেণ্ড, এয়া এতিয়া আমি আছোঁ চাহৰ ওচৰত। এয়া চাহ, ইটো চচ ক'লৈ গ'ল? এইটো মানে চাহ দুপিনে বনাই থকা হৈছে, এপিনে চেনি দিয়া, এপিনে চেনি নিদিয়া। আৰু চাহ কোনে বনাই আছে চাব নেকি? ৰ'ব দেখাই আছোঁ। এয়া আমাৰ মাহী দেই, মাহী হাই কৈ দিয়ক। হাই। আমাৰ বৰমা ভাগৰ সৰু ভণ্টি, আমাৰ মাহী আহিলে এতিয়া। মাহীয়ে পুৰা চাহ বনোৱাত ব্যস্ত। এইপিনে দেখিছেনে? গলে বনমালা আয়ে অৰু নয়ধৰ চান্দ বয়ন বিকাশ আৰে পাৰ্চেল এটা ল'বলৈ আহিব লগা হ'ল। পাৰ্চেলটো লৈ লওঁ। পদূলি মুখতে দিছে বাৰু। হৰি ৰাম হৰি ৰাম 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 Hare Ram, Ram Ram.
কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 অনন্ত অচ্যুত অনাপন নাৰায়ণ কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 অনন্ত অচ্যুত অনাতন নাৰায়ণ কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 অনন্ত অচ্যুত অনাতন নাৰায়ণ প্ৰাণ কৃষ্ণ হৰি ৰাম 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 অনন্ত অচ্যুত অনাতন নাৰায়ণ প্ৰাণ কৃষ্ণ হৰি ৰাম 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 অনন্ত অচ্যুত অনাতন নাৰায়ণ প্ৰাণ কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নিৰ্বিকাৰ নিৰাময় হৰি চিদানন্দ সদানন্দ পুৰুষ পৰমানন্দ ভজোতোৱা চৰণতে হৰি হৰি ৰাম বিভু প্ৰভু অনন্ত দৈতাৰী নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নিৰ্বিকাৰ নিৰাময় হৰি চিদানন্দ সদানন্দ পুৰুষ পৰমানন্দ ভজোতোৱা চৰণতে হৰি হৰি ৰাম বিভু প্ৰভু অনন্ত দৈতাৰী ৰাম কৃষ্ণ নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নিৰ্বিকাৰ নিৰাময় হৰি চিদানন্দ সদানন্দ পুৰুষ পৰমানন্দ ভজোতোৱা চৰণতে হৰি হৰি ৰাম বিভু প্ৰভু অনন্ত দৈতাৰী ৰাম কৃষ্ণ নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নিৰ্বিকাৰ নিৰাময় হৰি চিদানন্দ সদানন্দ পুৰুষ পৰমানন্দ ভজোতোৱা চৰণতে হৰি হৰি ৰাম বিভু প্ৰভু অনন্ত দৈতাৰী ৰাম কৃষ্ণ নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নিৰ্বিকাৰ নিৰাময় হৰি চিদানন্দ সদানন্দ পুৰুষ পৰমানন্দ ভজোতোৱা চৰণতে হৰি হৰি ৰাম বিভু প্ৰভু অনন্ত দৈতাৰী ৰাম কৃষ্ণ নাৰায়ণ নিৰঞ্জন
নিৰঞ্জন নিৰাকাৰ নিৰ্বিকাৰ নিৰাময় হৰি চিদানন্দ সদানন্দ পুৰুষ পৰমানন্দ বয়োতোৱা চৰণতে ধৰি হৰি ৰাম বিভু প্ৰভু অনন্ত দৈতাৰি ৰাম কৃষ্ণ নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নিৰ্বিকাৰ নিৰাময় হৰি চিদানন্দ সদানন্দ পুৰুষ পৰমানন্দ বয়োতোৱা চৰণতে ধৰি হৰি ৰাম বিভু প্ৰভু অনন্ত দৈতাৰি ৰাম কৃষ্ণ নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নিৰ্বিকাৰ নিৰাময় হৰি চিদানন্দ সদানন্দ পুৰুষ পৰমানন্দ বয়োতোৱা চৰণতে ধৰি হৰি ৰাম বিভু প্ৰভু অনন্ত দৈতাৰি বয়োতোৱা চৰণতে ধৰি হৰি ৰাম বিভু প্ৰভু অনন্ত দৈতাৰি বয়োতোৱা চৰণতে ধৰি হৰি ৰাম বিভু প্ৰভু অনন্ত দৈতাৰি বয়োতোৱা চৰণতে ধৰি হৰি ৰাম বিভু প্ৰভু অনন্ত দৈতাৰি বয়োতোৱা চৰণতে ধৰি হৰি ৰাম বিভু প্ৰভু অনন্ত দৈতাৰি হৰি ৰাম 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 গুৰুৰয় অপাৰ সংসাৰ সাগৰ এইটো মহাজনে অতি প্ৰয়াসে কৰে হৰিত শৰণ দয়ালি পুৰণ হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল ভাই পৰম যতনে তেজিয়া যতয় নাই হৰিত শৰণ দয়ালি পুৰণ হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে ৰাম হৰিত শৰণ দয়ালি পুৰণ হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে হৰিত শৰণ দয়ালি পুৰণ হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে ৰাম এইপিনে আমাৰ গৰম প্ৰসাদ ৰেডি হ'ল আৰু দাইল হ'ল ভাত হ'ল তাৰপাছতে এতিয়া ভাজিটো বনাই আছে আৰু এইপিনে আমাৰ চাটনিটো বনাই আছে পাপৰ ফ্ৰাই কৰাও হৈ গ'ল প্ৰায় ৰেডি হৈছে আৰু ভকতক চাহ জলপান চব দি মেলি এতিয়া আহিছোঁ আৰু আমাৰ মৌনো কি কৰি আছে চাবলৈ আহিছোঁ তাইক এনেকৈ শুৱাই থৈ গৈছোঁ যে বেচেৰি শুই আছে হে বেয়াও লাগিছে ইমান টাইম তাই আজি শুই দিছে নহয় মই তাইক কৈছোঁ তুমি আজি নুঠিবা বুলি সঁচাকৈ উঠাই নাই কিমান ধুনীয়াকৈ শুই আছে চাওকচোন
তাই শুইয়ে আছে বৰ ভাল ছোৱালী দেই শুই থাকা দেই অঞ্জনী পাৰ্চেলটো যে আহিছিলে মেঘালী আৰু গুণগুণে খুলি মেলি চাই থৈ গৈছে বিচনাতে পেলাই থৈ গৈছে এতিয়া ময়ো চাম ৰ'ব আপোনালোককো দেখাই লওঁ বেছি নহয় জল্দি দেৰি হৈছে মৌলে দিয়া কাপোৰ কেইযোৰ আহিলে সেইকেইযোৰ গৰম কাপোৰ মৌলে দিছিলোঁ মই অৰ্ডাৰ আৰু এইটো মোলৈ নাইটি অৰ্ডাৰ দিছিলোঁ আহিলে ধুনীয়া আহিছে দেই কাপোৰটো মই চুই চাইছোঁ বহুত ধুনীয়া লাগিছে এতিয়া মহিলাসকলে নাম ল'ব আই মাতৃসকলে মানে পুৰুষসকলে নাম কীৰ্তন কৰি প্ৰসংগ কৰি সকলো কাম কৰি শেষ হৈছে আৰু এইপিনে মই খানা চাই আহিলোঁ খানাও প্ৰায় শেষেই হৈছে আৰু বনাই মেলি এতিয়া মহিলাসকলে আই মাতৃসকলে নাম ল'ব তাকে অকণমান চাওঁগৈ বলক
অৱশেষত এয়া মোৰ পিনেও পৰিলে আৰু মাহ প্ৰসাদ। তাৰ পাছতে গৰম প্ৰসাদ দিয়া হ'ল। আমি সকলোৱে মিলি গৰম প্ৰসাদো খালোঁ। মানে আমাৰ ইয়াত গৰম প্ৰসাদ মানে ভাতটোক কোৱা হয় গৰম প্ৰসাদ বুলি। আমি সকলোৱে গৰম প্ৰসাদ খালোঁ, মাহ প্ৰসাদ খালোঁ আৰু ভাল হৈছে বুলিয়ে কৈছে দেই চবে। বৰ ভাল লাগিলে। ভাৰতী খাবলৈ কেনেকুৱা হৈছে অ? ভালে হৈছে। পানী লাগে না? পানী লাগে না? হাই ফ্ৰেণ্ড, এতিয়া প্ৰায় গধূলি সময় হৈছেগৈ আৰু ভকত সকলো গ'ল আৰু আলহীবিলাকো গ'ল, সকলো গ'ল। এতিয়া আৰু ঘৰৰ বাকী মানুহবিলাকে কাম কৰাত ব্যস্ত হৈ আছে। মই মোৰ ওচৰলৈ আহিছোঁ। তাই অত সময় দেউতাকৰ লগতে থাকিলে। এতিয়া মই তাইক অকণমান খুৱাই মেলি ল'লোঁ। দেহা এইপিনে চোৱা, এইপিনে চোৱা, এইপিনে চোৱা, এইপিনে এইজনী আমাৰ মোৰ। আজি দিনটো তাইও কষ্ট হ'ল। তেনেহ'লে মোৰ ভ্লগটো আজি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'বিলাক চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই, শুভৰাত্ৰি আপোনালোক সকলোলৈকে। বাই বাই কোৱা, টাটা টাটা। ঠিক আছে, গুড বাই।